তো হাই গাইজ ৱেলকাম বেক আজি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক বহুত স্বাগতম জনাইছোঁ আৰু আজি যেহেতুকে ৰঙালী বিহু আমি গৰু বিহু বুলি কওঁ আজিৰ দিনটো চ' গৰুবিলাক আমি গা ধুৱাম গতিকে সময়ো হৈ গৈছে লাহে লাহে বস্তুবোৰ ৰেডি কৰি আছোঁ কি লাগিব মই আপোনালোকক দেখুৱাই দিছোঁ এইটো বোলে ফেটে মলি বুলি কয় চ' এইটো লাগিব ইফালে আছে পানীলাও আৰু ইয়াতে আছে বেঙেনা আৰু ইয়াতে আমাৰ ককাই গৰুবোৰ ৰেডি কৰি আছে হালধি লাগিব আৰু ইয়াতে আছে একদম এইবিলাক এটা আছে বাঁহ মালা বনাব লাগিব চ' দেখুৱাই দিম চ' গাইজ আপোনালোকে চাই যাব ভিডিঅ'টো একদম শেষলৈকে তো দোস্তো কিয়নো মই আপোনালোকক এবাৰ আমাৰ গোহালিটো দেখুৱাই দিওঁ তো গোহালিটোত এনেকুৱা ধৰণৰ ইয়াতে খেৰ থোৱা হয় এইটো মুৰ্গীও আছে ইয়াতে গোহালিৰ নামত চ' এইটো মুৰ্গী আৰু এইফালে খেৰ আৰু এইফালে গৰু থাকে চ' ইয়াতে আমি গৰু ধুনীয়াকৈ আছে আজি যেনেকৈ গৰু বিহু চ' একেলগে গা ধুব আৰু মই ভিতৰত দেখুৱাই দিছোঁ গোবৰ আছে আৰু কথা নাই মুৰ্গীটো পলা নাই আমাৰ গৰুৰ কেনেকুৱা খবৰ এবাৰ সুধিলোঁ কেনেকুৱা খবৰ ভালনে বিহু লাগিছেনে বিহু লাগিছেনে ঐ একো নক'লে চ' যি নহওক এওঁ গা ধুব আৰু আমি সকলোৱে ধুম এই আমাৰ মানে মুনুল দি দিয়ক তো মোৰ লগত দোস্তি হয় এওঁ মই অলপ বিৰাট ফ্ৰেণ্ড চ' গোহালিটো দেখুৱাই দিলোঁ তাৰপাছত আমি এতিয়া আজি ৰঙালী বিহু যিটোকে চ' তাতে আমাৰ স্পীকাৰটো আছে এতিয়া আমি কানেক্ট কৰি ল'লোঁ আৰু ইয়াতে মোৰ মাইক্ৰফোন ইয়াতে আছে আমাৰ ককা আইতাসকলো তো দোস্ত ককাই মানে টকন লাঠি বনাইছে টকন বুলি কওঁ আমি এই লাঠিডাল আপোনালোকে দেখুৱাই চাওক চ' আগতে বোলে আমাৰ ককাহঁতে এই লাঠিডাল বোলে গৰু বোলে আজি দিনত খাই দিছিল চ' সেইকাৰণে বনালে আৰু দোস্ত মানে মই এতিয়া ৰেডি আমাৰ গৰুবিলাক ৰেডি এয়া চাওক দোস্ত এতিয়া আমাৰ জ্যোতিৰ্ময়ে গৰুক গা ধুবলৈ যাই আছে তৰফটো এতিয়া লাও খা বেঙেনা খা বুলি কয় আমি গা ধোৱা হৈ গ'ল গৰুক আৰু এতিয়া আমিও গা ধোওঁ অকণমান তৰফ এতিয়া আমি এইবিলাক থৈ দিওঁ অকণমান সাঁতুৰি আহোঁ সাঁতুৰিব নাজানো তথাপিতো অকণমান চেষ্টা কৰোঁ আহক এতিয়া বুবু চ' তেখেতে সাঁতুৰিব জানে মই নাজানো মই চেষ্টা কৰোঁ অকণমান তৰফ এইটো আপোনালোকে দেখিছে এইবিলাক বোলে হালাব লাগে চ' ইয়াতে আছে আমাৰ তাতে আইতা আছে এজন চ' আমি তেওঁলোকৰ পৰাই সলাই লওঁ আইতাক এইডাল দি আমি লৈ ল'লোঁ আৰু তৰফ এতিয়া মই যাওঁগৈ মজা লাগিছে আজি একদম আৰু মই এতিয়া ফ্ৰেছ হৈ আহিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল ৰঙালী বিহুৰ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ যদি চেনেল জেবক্সটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু এটা লাইক কৰি দিব আহিলে সামৰিছোঁ ধন্যবাদ।